গড ইমান গৰম আছে ডিমা ভাষা যাব ফাইনালি গাইজ আহি গ'লো ক'ত আৰু ইয়াত চ' ভিতৰত পিছত কেমেৰা এলাও আছে না নাই পাৰিম নে আচ্ছা এইটো নতুন বনাইছে ইয়াতে চাগে কিবা হেলিকপ্টাৰৰ কিবা নামাই নেকি সেই তাতে মানে চব মন্ত্ৰীৰো আহে পুৰা ফেচিলিটি চব কৰা আছে আৰু কি বহুত ডাঙৰ ডাঙৰ মানুহ আহিছে লাজো লাগি আছে ব্লগ कोई दिक्कत नहीं ओके ओके आइसक्रीम पाওয়া যাবে না 10 টাকা দামি আইসক্রিম অলপ কম কম করুন না অলপ বেশি মানে দেন 10 টাকা দামি কম 10 টাকা কম এটা আবার দিও 20 টাকা দামি এটা ঠিক আছে এই এটা কেটু কে দি Welcome back to my YouTube channel Dhonpoti's Blog. So guys, আজি আমি মৃত্যুঞ্জয় মন্দিৰ আৰু নগাঁও জিলাত মানে বহুত ডাঙৰ এৰিয়াত যাম আৰু চলো গাইজ আৰু মই আছোঁ মই বিজনেছ পৰা এইখিনি কথা মই কৈ আছোঁ কাৰণ মই তাতে সময় পোৱা নাছিলোঁ মানে এই আৰম্ভণিখিনি কৰিবলৈ তো গাইজ চলক এনেকৈ আহি এটা ৰেল গেট পাই গ'লোঁ আৰু অলপমান দেখাই যায় তো গাইজ আৰু অলপমান ঠেলিব লাগি মানে অলপমান এৰি চেমা থৈ আছোঁ গাছৰ তলত বাছ গেল কি বাবু তোমার নাম কি গাইজ মানে বিভিন্ন ধৰণৰ মানে ইয়াতে কিবা কিবি আপোনালোকে যদি আহে মই অলপ পিছত কৈ আছোঁ কেনেকৈ আহিব আপোনালোকে কাজিৰঙা তেজপুৰ ইফালে যোৱা ৰাস্তাটোৰ মানে অলপমান ভিতৰলৈ সোমাব লাগে তো গুগলত মাৰি বহুত উপকাৰ আছে আৰু আপোনালোকে যদি মানে প্ৰমাণ কৰিব খোজে যিটো মানে অৰিজিনেল না ডুপ্লিকেট তেনেহ'লে আপোনালোকে পানীত দি প্ৰমাণ কৰিব পাৰে যিটো যদি পানীত ডুবে তেনেহ'লে অৰিজিনেল আৰু যদি পানীত নুডুবে অৰিজিনেল নহয় ডুপ্লিকেট চ' ফাইনেলি গাইজ মই এটা লৈ ল'লোঁ মানে কিবা এটা সেৱা কৰি আছোঁ আৰু ভালৰ কাৰণে তো ভিতৰত পিছত কেমেৰা এলাও আছে না নাই পাৰিম নে আচ্ছা কেমেৰা এলাও নাথাকে আৰু কেজা লাগি যাব না বহুত পুৰণি না এইটো নতুন বনাইছে বলিব মন এই পাকা কি গৰম মাই গড ইমান গৰম আছে ডিমা ভাষা যাব এই কেনেকুৱা লাগছে হে মজা লাগছে নে আগতে কেতিয়া পাইছে নেকি ফাৰ্ষ্ট টাইম কিছুমানে যাবই গাইজ ইয়াত মানে পুৰা মস্ত গৰম তো ভগৱানৰ নামত আহিলে কষ্ট কৰিবই লাগিব আৰু এইটোৱে আৰু না য়েছ আৰু কিবা কিবি মানে ফটো মাৰি আছে বহুতে মৌ চাবি লাগছে ৰিয়েল মৌ বাহা পুৰা ৰিয়েল গাইজ ৰিয়েল তাৰপিছত কি হেল্ল' কেনেকুৱা লাগিছে ভাল লাগিছে নে এই ৰিলছ কেনেকুৱা লাগিছে ক মজা লাগিছে তোমাৰ নামটো কৈ দিয়াচোন কি পৰিস্মিতা আৰু ই আছে আমাৰ দেহা তৃষ্ণা বুলি কয় আমি এনেই দেহা বুলি মাতো তো পুৰা আহি আছে আৰু আমাৰ আছে ৰবিদা আৰু আছে আমাৰ ড্ৰাইভাৰ এইবিলাক এই আছে গাইছে আমাৰ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰৰ ৱাইফ এইটো ৱাইফ না আৰু এইটো হেৰি বেটা না ঠিকে আছে আপুনি কেতিয়াবা আগতে আহিছিল নেকি আগতে আহিছিল ঠিকে আছে আহিব লাগে এইটো কয় কিমান বছৰ হ'ল তই এইটো 7 বছৰ বহুত দূৰৰ পৰা মানুহ আহে না যিটো চাই আছোঁ ডাঙৰ মানুহ আহে দূৰৰ পৰা মানুহ আহে হে ফটো হয় নেকি মই কওঁ যে ড্ৰোন যদি থাকিল হয় ওপৰৰ পৰা অলপমান বেলেগ টাইপৰ দেখাই গ'ল ইমানেই ডাঙৰ আপোনালোকক মই এই সৰু স্মাৰ্টফোন দি মই এইটো দেখাবলৈ চেষ্টা কৰি আছোঁ তেওঁ আৰু কি ৰিলছ বনাই আছে কি ক'ম আৰু এইখিনিলৈকে অলপমান ঠাণ্ডা আছে এইখিনিলৈকে অলপ ঠাণ্ডা আছে কিন্তু ইয়াৰ পৰা এইখিনি পুৰালি গৰম হয় এই কিয় হাঁহি আছে কথা এই দুটা কিয় হাঁহি আছে ক আচ্ছা মই তাতে যদি 2 মিনিটৰ কাৰণে যাব পাৰা কিয় নোৱাৰিবি পুৰা গৰম নাই ইয়াতে একদম চাগে কিবা হেলিকপ্টাৰৰ কিবা নামাই নেকি সেই তাতে মানে চব মন্ত্ৰীৰো আহে
পুৰা ফেচিলিটি চব কৰা আছে আৰু কি MLA আহিলে কিবা কিবি কৰিব আৰু আমি তাতে কিবা কৰি আহিলোঁ পূজা কৰি আহিলোঁ বহুত ডাঙৰ ডাঙৰ মানুহ আহিছিল লাজো লাগি আছে বহুত তাপ পাই একদম কি কৈ মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নাই তো কেমেৰা এলাউ নকৰিব এনে বাহিৰে বাহিৰে ঘূৰি মানে ভিডিঅ' কৰি আনিব মানে ইয়াতে মানে চাওক অলপমান মহবিলাক চাওক আপোনালোকে মোক যে কামৰাইছিল এইবিলাক কিন্তু সেইবিলাক নহয় কিমান ফাটাফাটি ৰ'দ আচৰিত মানে পুৰা ভয়ংকৰ একদম গাইজ মোৰ চকুৰ ওপৰতো কমা নাই আৰু সেইকাৰণে চশমা পিন্ধিছোঁ আৰু মই চশমা পিন্ধি এনে ভাল পাওঁ মেলা মন্দিৰে চশমা পিন্ধিও আৰু হেল্ল' গাইজ যদি মোৰ চেনেলটো নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ টাটা বাই বাই আজি ভিডিঅ'টো